হে দোস্ত ৱেলকাম টু পিংকুজ ব্লগ টাইটেল আৰু থাম্বনেইলখন চাই নিশ্চয় গম পালে আজিৰ ভিডিঅ'টো কি হ'ব মানে হ'ব গৈ আছে তো বলক দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ তো মানে বিৰাট ডাঙৰ ঘৰ মানে কি হৈ আছে আপোনালোকে ময়ো ভালকৈ নাজানো মই বাৰু জানো বা আপোনালোকে নাজানে তো মই বাৰু আপোনালোকক কমকৈ তাত গৈ কি হ'বগৈ এইটো বস্তুটো আৰু মানে ফুল ইনফৰমেশ্যনটো ময়ো ভালকৈ নাজানো হ'লেও যিমানখিনি জানো আপোনালোকক জনাম তো ব'লক এতিয়া আপোনালোকক দেখাম আৰু যদি মোৰ চেনেলটো নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰিব একদম নাপাহৰিব আৰু মানে মই চেলেঞ্জ ভিডিঅ' এটা বনালোঁ লগৰ এটাৰ লগত তো তাত বম চেলেঞ্জ মানে ভিডিঅ'টো 500 হ'ব দিয়ক 500 ছাবস্ক্ৰাইবাৰ হ'বলৈ গৈ আছে তো জল্দি 500 ছাবস্ক্ৰাইবাৰটো হৈ যাওক তাৰপিছত আপোনালোকক চব মানে সেই চেলেঞ্জ কি আছিলে মানে কিহৰ ওপৰত কৰিছিলোঁ চব দি দিম ভিডিঅ'টো তো সোনকালে 500 হ'ব দিয়ক 500 ছাবস্ক্ৰাইবাৰ কৰি দিয়ক শ্বেয়াৰ কৰি দিয়ক চব কৰি দিয়ক ব'লক বম ডাঙৰ এটা ঘৰ বনি আছে আপোনালোক দেখাই এনেকৈ আৰু জন্তু মাত ব'লক তো জন্তু মাত মানে ই মাতি আছিলে বাহিৰত বিৰাট তামাম মানে দুটা আছে এনেকুৱা আৰু এটা এই অকলে এইটো ক'ত গ'ল জানো ফুৰিব গ'ল চাগে তো এনেকুৱা আৰু দুটামান আছে মানে থাকোঁতেতো বহুতে আছিলে মানে 12টামান হৈছিলে তাৰপিছত চব মৰি থাকিলে মানে ব'লক তো ব'লক তো ইয়াতে আহিলে এনেকৈ আমাৰ ঘৰলৈ আহিলে বস্তা থাকিব বস্তাত আপোনালোকে এনেকৈ আহিলে ভৰি চৰি মোহাৰি যাব এনেকৈ ব'লক তো মানে এনেকৈ আহিলে ভিতৰলৈ আহিলেহে আমি এনেকৈ মোহাৰি আহোঁ মানে বাহিৰলৈ এতিয়া মই বাৰু এনেকৈ বাহিৰলৈ আহিছোঁ বাহিৰলৈ আহিলে মোক নোমোহাওঁ বাৰু বাহিৰৰ পৰাই বোকা বাতি লাগি আহে না তো সেইকাৰণে মানে ইয়াত মোহাৰি যাওঁ তো এতিয়া ব'লক তো ফাৰ্ষ্টতে এখন চাইকেলখন তো আৰু এইবিলাক চালক বৰষুণ দিছিলে মানে ৰাতিপুৱা তো আমাৰ এইফালে মানে বম বৰষুণ হৈছিলে ৰাতিপুৱা তো বাকী কি বৰষুণটো বাৰু এতিয়া গ'ল বাৰু এতিয়া বৰষুণ নাই তো আমাৰ ইয়াত মানে তামাম ভেকুলী বিয়াখন পাতিলে তো ভেকুলী বিয়াখন পতাৰ পাছতে মানে বম বৰষুণ হৈ আছে এতিয়া সঁচাকৈ দিয়ক এইবিলাক অলপ বিশ্বাস কৰিব লাগে ভেকুলী বিয়া হ'লেও মানে সেইদিনাখনিৰ পৰা তামাম বৰষুণ দি আছে এইবিলাক চালক চব পানী টেবুলতে পানী এতিয়া চাইকেলখনলৈ যাব লাগে বলক কি হৈ আছে কি নাই হোৱা দেখা আনোগৈ তো মোৰ মতে মানে এইবিলাক বিশ্বাস কৰিব লাগে মানে বহুত মানে না তো সেইদিনাখনিৰ পৰা মানে বিৰাট বম ৰ'দ দি আছিলে তো এতিয়া বিৰাট বৰষুণ এতিয়া চোতাল গেলাই দিলে মানে চব পানী চবফালে পানী তো এইটো আমাৰ ৰাস্তাটো দেখাইছোঁ ৰ'ব তো ফাৰ্ষ্টতে আহিলোঁ চাইকেলখন লৈ মানে আপোনালোকক মানে পথাৰখন দেখাম বুলি আহিলোঁ আমাৰ মানে কি ধুনীয়াকৈ হৈ আছে তো চালক পথাৰখন তো কি মজা লাগি আছে সেউজীয়া চবফালে তো আৰু আমাৰ বাৰু নহয় বাৰু আমাৰ ঘৰৰ সন্মুখৰ পথাৰ তো মজা লাগে সেয়া এইফালে সেউজীয়া মাজতে এটা বাট এইটো অলপ বোকা আছে বাৰু একো নাই তো এনেকৈ যাব পাৰে তাত মানে মানুহৰ ঘৰ আছে সেইকাৰণে এইটো বাটটো মানে এতিয়া এনেকৈ আছে আৰু এইফালেদি গ'লে আপোনালোকে এইখন খুলি যাব লাগিব গেটখন এনেকৈ খুলিব লাগিব तो दोस्तों ये हमारा घर का सामने का नज़रा माने हमारा गांव का रास्ता है ये तो आदमी निजर का पुत्र को गाड़ी में बैठा कर घुमा रहा है थोड़ा মানে ভাল লাগিছে আৰু দিয়ক হিন্দী ক'বলৈ চেষ্টা কৰিব লাগে মাজে সময় দিয়ক মজা লাগে দেই আৰু এই ভাইটিটো চাওক তো এতিয়া ব'লক এই আগত আছে আমাৰ ঘৰৰ ওচৰতে তো হয় তো ব'লক দেখাই আনোগৈ আপোনালোকক তো এয়া ভলো আহিলে তো ইয়াৰ লগত গৈ আছোঁ ব'লক তো আমাৰ কি মানে হ'ব গৈ আছে আপোনালোকক দেখা আৰু এইটো বাৰু বনোৱা বাৰু বহুত দিনেই হ'ল তো বাকী মই বাৰু ভিডিঅ'টো আজি বনাইছোঁ মানে আপোনালোকক দেখাই দিওঁ বুলি কিনো হ'বগৈ লাষ্টত ব'লক আমাৰ গাঁৱতে মানে বিৰাট বম এটা ইণ্ডাষ্ট্ৰি বনাই আছে তো ভাবিছোঁ আপোনালোকক দেখাই দিওঁ ভিডিঅ'টো ব'লক এই গৰুকেইটাহে ভাল আৰু একো খাব লাগে অকল তো সঁচাকৈ মানে ইহঁতৰহে জীৱন মানে কি মানে অকল মানে মালিকে দিয়ে পূৰা খাব লাগে আৰু শুব লাগে নাই এক্সামৰ চিন্তা নাই কিবা চিন্তা এয়াই জীৱন দেই আৰু তো পালোঁ শিৱলকী আগত
তো মাক কচম মানে গৰু দিনহে ভাল আৰু মানে নাই এক্সামৰ চিন্তা কৰে কিবা চিন্তা আমাৰহে আৰু সঁচাকৈ দিয়ক বেয়া লাগে আৰু ভাবিলে। তো আহি পাই গ'লোঁ চালক এইখন তাৰ চাইকেলখন আৰু এইখন মোৰখন তো ইয়াত পাৰ্কিং কৰি ল'লোঁ। তো আহি পাই গ'লোঁ চালক এইটোৱে তো এইটোৱে বম মানে এইটো কি বনাই আছে আপোনালোকক ডিটেইলছত বুজাই আছোঁ বলক। তো এয়া কেনেকুৱা ভালেই। এইটো কি হ'ব এনেই অকণমান জানা নেকি তুমি কৈ দিয়া জানা যদি। মই নাজানো বাৰু। তো ইও নাজানে ভালকৈ তো মই কৈছোঁ ময়ো ভালকৈ নাজানো হ'লেও মানে বনাই থৈছোঁ ইয়াত কি বুলি লিখি থৈছে আপোনালোকক সেইটো দেখাম ফাৰ্ষ্টতে। তো ভিতৰত গৈ সোমাই আপোনালোকক দেখামগৈ মানে তো ইয়াত কি কি হয় কি আছে বৰ্তমান তো ভৱিষ্যতলৈনো কি হয়গৈ সেইটো দেখাম। তো বলক সেই ওপৰত চালক। তো চালক এইখন তো আৰু এই চালক ওপৰত এইটো চালক জুম কৰি দিছোঁ। উদ্যোগ আৰু বাণিজ্য বিভাগ খণ্ড উন্নয়নৰ পৰ্যায়ত উদ্যোগ আন্তঃগাঁথনি কেন্দ্ৰ তেলাহী। তো ইয়া উস্কা মাতলাম মে ভি চামাজ মানে মই বুজি নাপাওঁ তো কি হয়গৈ হ'ব চাগে এইটো মানে এটা উদ্যোগ কিবাকিবি কিবাকিবি হ'ব আৰু মুঠতে। তো এইখন চালক নিজে নিজে খোল খাই গ'ল মানে গেটখন। তো ব'লক সোমাই যাওঁ ভিতৰলৈ। তো ভিতৰলৈ সোমাই যাওঁ এসময়ত চাগে ইয়াত হ'ব ঘৰ দুৱাৰ হ'বগৈ। তো বৰ্তমান বাৰু এতিয়া এনেকৈ আছে তো কি হ'বগৈ তো সেইটো বাৰু এতিয়া আমিও নাজানো আপুনিও নাজানে। তো এদিন চাম এদিন যেতিয়া এইটো সম্পূৰ্ণ হ'বগৈ যেতিয়া বোলো এইটো বনাই সম্পূৰ্ণ হ'বগৈ তেতিয়া আপোনালোকক ফালি দিম মানে এইটো ফালি নিদিওঁ বা ভিডিঅ' এটা বনাই দিম আপোনালোকক তেতিয়া চাব। আহক এতিয়া ভিতৰলৈ সোমাই যাওঁ ইয়াৰ ভিতৰতনো কি কি আছে আপোনালোকক সেইটো দেখাই আনো। তো ফাৰ্ষ্টতে আমি এখন আকৌ ভালকৈ খুলি ল'ব লাগিব ৰ'ব এতিয়া চালক নিজে নিজে খোল খাই আহিব মানে বতাহ মাৰি আছে না হ'লেও আমি এতিয়া নিজে এইফালে এনেকৈ এইখন ঠেলিলে ভালকৈ ঠেলি দিয়ে একেবাৰে। তো এনেকৈ মেল খাই অকণমান ঠেলি দিব লাগে চালক। তো বৰ্তমান যদি আমি ইয়াত চাওঁ চালক অকল এইবিলাক পাব তো সেই আগত আৰু কিবা কিবি আছে। তো গোবৰ অলপ গছকি একো নাই। তো আগত কিবা কিবি আছে আহক সেয়াও দেখা আনোগৈ। তো উঠিলৈ যাওঁ আহি যা। তো চালক এইফালেদি গৈ যাবলৈ মানে বোকা এইয়া বম বোকা। তো সেইকাৰণে আমি এই তলেদি যাম মানে এনেকৈ। তো ই যাব ইয়াৰ পাছে পাছে মই গৈ আছোঁ। তো বলক আমাৰ চাপৰিবলগীয়া হৈছে তেনেকৈ ওপৰত উঠক লাহেকৈ আপুনিও উঠক ময়ো উঠিলোঁ আগতীয়াকৈ। তো বলক তো এইটো ডেম বুলি কয় ডেম। তো এতিয়া কালভাৰ আছে তলতে এনেকৈ পানীটো গুচি যায় আৰু এইটো পথাৰ ফালৰ পৰা আহে মানে এইটো ডেমটো এনেকৈ আহি এনেকৈ পানী গুচি যায়। তো এতিয়া বম এতিয়া এইটো বলক সি গৈ পালেগৈ। তো তালৈ লৈ যাম সেইখনত গৈ কি কি আছেনো আপোনালোকক দেখাই আনোগৈ। আৰু বৰ্তমান বাৰু ইয়াত একো নাই হয় সঁচাকৈ কৈছোঁ ইয়াত একো নাই এতিয়া বৰ্তমান মানে এইটো 4 ৰাউণ্ডটো বেৰি থৈছে চৰকাৰে মানে এতিয়া বৰ্তমান ইয়াত মানে বাৰিষা না তো সেইকাৰণে বন্ধ কৰা হৈছে কামটো। ইয়াৰ ওপৰত উঠি যাওঁ বোলো ওপৰ পৰানো কেনেকুৱা দেখি নাজাৰাটো সেইটো দেখাই আনোগৈ আপোনালোকক। তো এতিয়া ওপৰলৈ উঠি যাম ওপৰৰ পৰা মানে অলপ দেখাম মানে এতিয়া বৰ্তমানতো ইয়াত একোৱে হোৱা নাই। এতিয়া এইফালে এই গৰু চৰু মানে আছে মানে ঘাঁহ চাহ খাই আছে আৰু এতিয়া কুছ নাহি লেকিন এদিন হ'বই না। এদিনটো হ'লে আপোনালোকক দেখাম। তো ভাবিছোঁ এইটো কাৰণে ভিডিঅ'টো আজি বনাই থৈ দিছোঁ। যেতিয়া এইটো সম্পূৰ্ণকৈ হ'ব আপোনালোকক তেতিয়া আকৌ এদিন বনাই দেখাম। এতিয়া ওপৰলৈ উঠি যাওঁ। আহক স্বাগতম চালক ওপৰলৈ। তো কেনেকুৱা নাযায় দেখিছে তো ভালকৈ দেখাইছোঁ ৰ'ব। তো চালক এইবিলাক সেউজীয়া একদম পথাৰখন এখন পথাৰ হয় আৰু মই যে ক'লোঁ পথাৰখনৰ ডেমটো এই ডেমটোৰ তলেদি মানে এইখন পথাৰ না। তো এইটো এনেকৈ এটা ডেম আছিলে তো মানে এনেকৈ এতিয়া এনেকৈ কালভাৰতে সোমাই যায়। কালভাৰটো আপোনালোকক দেখামগৈ বাৰু য'ত আমি আড্ডা দিওঁ তাতো দেখামগৈ আপোনালোকক কৰি ভালকৈ। তো বেছি নাযাওঁ বাৰু আমি এনেকৈ মানে এলটো লিখাকৈ এইটো মানে 4 ৰাউণ্ডটো বেৰি থৈছে। তো ইয়াত মানে ইয়াৰ ভিতৰত এতিয়ালৈকে একো কোৱা নাই। তো মানে ইয়াৰ ভিতৰত কি হ'বগৈ আপোনালোকক এদিন দেখামগৈ বাৰু। এতিয়া অকল মানে এইটো বেৰি থৈছে এই এনেকৈ ঘেৰ যে দিয়ে সেনেকৈ অকল ৱাল চালক চবফালে ৱাল। তো সৌৱা নাই মানে তো বৰ্তমান এতিয়াতো ইয়াত একো হোৱা নাই ক'লোৱে। যেতিয়া হ'ব আপোনালোকক সম্পূৰ্ণকৈ ভিডিঅ' এটা দিম। তো ভাবিছোঁ ভিডিঅ'টো থাকি যাব সেইদিনাখনি যোনদিনাখনি এইটো সম্পূৰ্ণ হ'ব এইটো ভিডিঅ' থাকি যাব তেতিয়ালৈকে।
সেইকাৰণে ভিডিঅ'টো বনালোঁ আৰু ময়ো এইকেইদিন ভিডিঅ' চিডিঅ' আপলোড কৰিব পৰা নাই এক্সাম আহিছে না এক্সাম হৈ আছে সেইকাৰণে ভিডিঅ' দিব পৰা নাই তো ভাবিছোঁ আজিলৈ বাই বাই টাটা আকৌ লগ পাম